এটাই বিচাৰোঁ এতিয়া অসমত লগতে ভাৰতবৰ্ষৰ যিসকল চবে আমি বসবাস কৰা আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ ভাৰতীয় চৰকাৰৰ নিৰ্দেশনা পালন কৰি চবে ভেকচিনটো লোৱাটো উচিত। হাই বন্ধুসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে ক'ভিড-19 যুঁজাৰুসকলৰ কাৰণে ক'ভিড ভেকচিনেশ্যন কৰাৰ কিছু মুহূৰ্ত, আৰু মই নিজেও আজি ভেকচিন ল'বলৈ আহিছোঁ। ভেকচিন লোৱাৰ মুহূৰ্তটো আপোনালোকক দেখাবলৈ কিছু প্ৰয়াস কৰিছোঁ। আমাৰ এইটো গাঁৱৰ পৰিৱেশ হয়। আমাৰ এই গাঁৱৰ হাইস্কুলত ভেকচিন দিয়াৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে। 18 বছৰৰ পৰা 40 বছৰৰ বয়সৰ ভিতৰৰ মানুহখিনিক আজি ভেকচিনেশ্যন কৰা হ'ব। ভেকচিনেশ্যনত মানুহ সঁচাকৈ বহুতখিনি আমাৰ ভাৰতীয় মানুহ বা অসমৰ মানুহ গোট খাইছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ভেকচিন ল'বলৈ অহা মানুহ সমাগম। চাই থাকক ভেকচিন কিদৰে গ্ৰহণ কৰিছে মই দি আছোঁ। অকল ভেকচিন ল'বৰ কাৰণে এনেকুৱা মানুহবিলাকে লাইন পাতি আছে ইয়াতে। চ' সকলোৱে সজাগ হৈছে কৰোণাৰ প্ৰতি। আপোনালোকক কিছু দৃশ্যাংক দেখাবলৈ মই প্ৰয়াস কৰিছোঁ এই মুহূৰ্তৰ কাৰণে। এতিয়া মানুহ লাহে লাহে গোট খাই আছেহি। গোট খোৱা মুহূৰ্তত আপোনালোকক দেখাই আছোঁ। এতিয়ালৈকে আৰম্ভ হোৱা নাই। মানুহসকলে ক'ব বিচাৰে যে 10টা বজাৰ পৰা ইয়াতে ভেকচিন আৰম্ভ হ'ব। আমাৰ অচেতন ব্যক্তিসকলে অলৰেডি ইয়ালৈ আহি পাইছে, আৰু আহি পাই ভেকচিন ল'বলৈ সকলোৱে উদ্যত হৈছে। এই ভেকচিন লোৱাৰ মুহূৰ্তত আপোনালোকক দেখাবলৈ মই কিছু প্ৰয়াস কৰিছোঁ মোৰ চেনেলত। এইটো পুৰুষৰ লাইন হয়। পুৰুষৰ লাইনত পুৰুষসকলে লাইন পাতি আছে। মই কিছু দৃশ্যাংক নাৰীসকলৰ লেডিজ লাইনটো অকণমান দেখাব বিচাৰিছোঁ। লেডিজ লাইনৰ কিছু দৃশ্যাংক আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ চেনেলটোত। এইখন আমাৰ বিদ্যালয়, আৰু এজন হেডমাষ্টাৰ আমাৰ মহোদয় চাফাই অভিযান চলাই আছে। এবাৰ আকৌ ইয়ালৈ উপস্থিত হৈছেহি। অতি মানে ইও ভেকচিনৰ প্ৰতি সজাগ হৈছে, ইফালে ইফালে ঘূৰি ফুৰেতো। চ' আপুনি অসমবাসীক কিদৰে অনুৰোধ কৰিব বিচাৰে? এই অসমীয়া কথা অকণমান স্পষ্টকৈ ক'ব নাজানে, গতিকে অলপ লাজ কৰিছে। অসমীয়াই হয় বাৰু, আহোম সম্প্ৰদায়ৰ মানুহ। হাই বন্ধুসকল, বৰ্তমান মই কৰোণা ভেকচিনৰ কাৰণে কৰোণা ভেকচিনৰ কাৰণে যিখন হেতা হুকুৰা লাগিছে, ইয়াত কোনো ধৰণৰ প্ৰকাৰ ক'ব গ'লে মানে প্ৰট'কল মানিয়ে চলা নাই বুলি ক'ম। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। বন্ধুসকল, আমাৰ অসমৰ অন্যান্য সম্প্ৰদায়ৰ লেখীয়াকৈ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে ইয়াত ভেকচিনৰ কাৰণে সজাগ হৈছে। সজাগ হোৱাৰ কাৰণে ইহঁতৰ পৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে কেনেধৰণে ভেকচিন লোৱা উচিত, আৰু তাৰ কাৰণে কিছু মই ইহঁতক প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপোনালোকে কেনেধৰণে ক'ব বিচাৰে গোটেই অসমৰ গোৰ্খা সম্প্ৰদায়ৰ ভেকচিনৰ প্ৰতি সজাগ কেনেকৈ হ'ব লাগে বুলি, কেনেকৈ হোৱাটো আপুনি বিচাৰে? মই এইটোৱে বিচাৰোঁ এতিয়া অসমত লগতে ভাৰতবৰ্ষৰ যিসকল চবে আমি বসবাস কৰা আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ ভাৰতীয় চৰকাৰৰ নিৰ্দেশনা পালন কৰি চবে ভেকচিনটো লোৱাটো উচিত। গতিকে সকলো জনগোষ্ঠীৰ লগতে আমাৰ গোৰ্খা সম্প্ৰদায় কৈছোঁ, মই নেপালী ভাষাতে কৈ दिन्छु। हाम्रा जहाँ पनि जाति हुनुहुन्छ हाम्रा गोर्खा सम्प्रदायका मान्छेहरू तपाईहरुले हाम्रो यो भ्याक्सिन जहाँ पनि हुनुहुन्छ जसरी भए नि तपाईहरुले भ्याक्सिन लिनुहुन्छ भन्ने म अनुरोध गर्दै म फाटे नेपाली 760 ले भन्दैछु।